আজি গৰু বিহু চাওঁ আহক। চাট কাটি মই খাব লৈছোঁ। মজা এটা ৰেডি হৈ গ'ল এটা আছে আৰু এইকেইটা এইজনী ধুৱাম বুলি ভয়তে পলাই ফুৰিছে। এয়া আমাৰ ৰেডি। মেইনকেইটা হৈছে এইকেইটা। বহুত টান ইহঁতক, বহুত খঙত চাইছে। বাপৰে বাপ মাৰিবই আৰু। এতিয়া চাওক ইহঁতৰ বিহু। এটা কথা ক'ব বিচাৰোঁ যে অতীজৰে পৰা চলি অহা এই নিয়মখিনিৰ মাজত কিন্তু আমি আগৰ দৰে ফূৰ্তি, আগৰ দৰে ভাল লগা, তেনেধৰণৰ মিলিজুলি যেনেকৈ গা ধুৱাওঁ গৰু বিহুৰ দিনা, সেইবোৰ নাইকিয়া হৈছে। এইবোৰ ধৰি ৰখাত আমাৰ নৱপ্ৰজন্মৰ হাত থাকিব লাগিব। গতিকে ধৰি ৰাখোঁ। গেছ থাকোঁতে ঘছকৈ গৈ মেগীকণ বনাই খাই দিছিলা, এতিয়া গেছ নাই, জুইতে বনাবলগীয়া হৈছে। পাইছোঁ এতিয়া চলো। বছৰেকৰ বিহুটোত মানুহ নামঘৰলৈ আহিব লাগে। আমাৰবোৰ চব ঘেৰেলা। মই ফালে বিহু মাৰিবলৈ ওলালি। নামঘৰ বনাই আছে, হোৱা নাই, হ'ব আৰু। নামঘৰলৈ আহিলে কিবা এটা ফ্ৰেছ লাগি যায় দেই। নামঘৰটো যিমান হ'ল সিমান কিন্তু মানুহ নহ'লে। এই বেয়া চব বিজি থাকে আৰু নিজৰ নিজৰ কামত, বুজি পাওঁ। ইয়াত বিহু মাৰিবলৈ নাচনি আহিলেই। মই দুদিনমানৰ আগত এটা ভিডিঅ' বনাইছিলোঁ। তাত কৈছিলোঁ যে আমি অনলাইনৰ জীৱনটোত ইমান সোমাই গ'লোঁ যে অফলাইনত উপভোগ কৰিবলৈ পাহৰি গ'লোঁ। সেইটো মই মিছা কোৱা নাছিলোঁ, কিন্তু এতিয়া এটা উদাহৰণ ইয়াৰ চোৱা। নামঘৰত মানুহে নাই, মানে চবেই এতিয়া বিহু বুলি, গৰু বিহু বুলি ষ্টেটাছ, ফটো, ভিডিঅ' এইবোৰত লাগি আছে। কিন্তু নামঘৰত যে পৰম্পৰাটো যে ৰক্ষা কৰিব লাগে, সিহঁতৰ একো হেৰিয়েই নাই। মানে গৰু বিহু বুলি চবেই ফটোত লাগি আছে, ষ্টৰি চবৰে দেখিছোঁ, ষ্টেটাছো চবৰে দেখিছোঁ, ভিডিঅ'ও পাইছোঁ, কিন্তু নামঘৰলৈ কোনো নাই অহা। বিহুটোতো হয় ন, পৰম্পৰা হয়, এইটো ৰক্ষা কৰিব লাগে, আমিয়ে ৰক্ষা কৰিব লাগিব। মানে ডিম্পুদাই কোৱাৰ দৰে কি লেভেলত ডেভেলপমেণ্ট হৈছে, যিটো লেভেলত ডেভেলপমেণ্ট হৈছে সেইটো লেভেলত ডাউনো হৈছে ডিম্পুদা। কিন্তু মানে নামঘৰত একেবাৰে মানুহ নথকা নহয়, আছে, জ্যেষ্ঠসকল আছে। মই মোৰ সমনীয়াখিনিৰ কথা কৈছোঁ, যোনটো মোৰ জেনেৰেশ্যনটো, সেই জেনেৰেশ্যনটোৰ কথা কৈছোঁ। ডাঙৰবোৰ আছে। পকাটো খাম আৰু এতিয়া যাম আৰু ৰাজ্যহে খালেই। বাপৰে বাপ। আৰু আহিবলগীয়া বছৰটো ভাল হ'বৰ কাৰণে ভগৱানক সেৱা কৰি, নামঘৰত সেৱা কৰি, প্ৰসাদ লৈ মই আহি গ'লোঁ। তোমালোকে লক্ষ্য কৰিছানে, বিহু বুলি ক'লে আজি যিটো উৎসাহ আছিলে সেইটো বৰ্তমান নাইকিয়া হৈ গৈছে। কিয় বাৰু? জুবিন দা নাইকিয়া হোৱাৰ কাৰণে নে আমাৰ এইবোৰ নাইকিয়াই হৈ গৈছে? ধৰিবই নোৱাৰি। জুবিন দা নোহোৱাটো এটা বাহানাহে, আচলতে আমাৰ এইবোৰত মনেই নোহোৱা হৈছে, সেইটোৱে সঁচা। এক পক্ষৰ পৰা হয় বাৰু, জুবিন দা নাইকিয়া হোৱাৰ কাৰণে বিহু এবাৰ সেমেকা, উপায়টো নাই।